জাপ দিয়াৰ কাৰণ নাছিল আইফোন। মহাৰাষ্ট্ৰৰ ঘটনাৰ নতুন পাক, আৰক্ষীৰ তদন্তত চাঞ্চল্যকৰ তথ্য। আইফোনৰ EMI নহয়, মানসিক চাপ। ছত্ৰপতি শিৱাজীনগৰৰ একেটা পৰিয়ালৰ 3জনৰ কৰুণ মৃত্যু। মহাৰাষ্ট্ৰৰ ছত্ৰপতি শিৱাজীনগৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। 19 বছৰীয়া কুণাল চন্দগুৰিয়ে খাৱাৰিয়া পাহাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ চেষ্টা কৰাৰ সময়ত তেওঁক বচাবলৈ গৈ পিতৃ মুৰলীধৰ চন্দগুৰে গভীৰ খাৱৈত পৰে। এই দৃশ্য দেখি মাতৃ সংগীতায়ো খাৱৈত জঁপিয়াই পৰে। ঘটনাত 3জনৰে মৃত্যু হয়। প্ৰথমে এই ঘটনা আইফোনৰ EMIক লৈ পিতা পুত্ৰৰ মাজত হোৱা কাজিয়াৰ পৰিণতি বুলি খবৰ বিয়পি পৰিছিল। কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে নতুন তথ্য। DCP ৰত্নাকৰ নাভালে স্পষ্ট কৰি দিয়ে যে প্ৰাথমিক তদন্তত আইফোনৰ বাবে কুণালে আত্মহত্যাৰ চেষ্টা কৰাৰ কোনো প্ৰমাণ পোৱা নাই। আৰক্ষীৰ মতে কুণাল মানসিক চাপত ভুগি আছিল। কুণালক বুজাবলৈ ব্যৰ্থ পিতৃ মাতৃ আৰু স্থানীয় লোক, টকা পইচা আৰু ঘৰুৱা বিষয়ক লৈ পিতা পুত্ৰৰ অশান্তি। ঘটনাৰ সময়ত পিতৃ মাতৃ আৰক্ষী আৰু স্থানীয় লোকসকলে কুণালক বুজাবলৈ চেষ্টা কৰিছিল। আনকি পঞ্চায়তৰ প্ৰাক্তন সৰপঞ্চ সঞ্জয় যাদৱেও তেওঁক তললৈ নামি আহিবলৈ অনুৰোধ কৰিছিল, কিন্তু কাৰো কথাই নুশুনিলে কুণালে। জানিব পৰা মতে বিগত কিছুদিন ধৰি পিতৃ পুত্ৰৰ মাজত টকা পইচা আৰু ঘৰুৱা বিষয়ক লৈ তৰ্ক বিতৰ্ক চলি আছিল। পিতৃ মুৰলীধৰ পেছাত এগৰাকী ট্ৰাক চালক আছিল আৰু অধিকাংশ সময় ঘৰৰ বাহিৰত থাকিবলগীয়া হৈছিল। পৰিয়ালটোত পূৰ্বৰে পৰা অশান্তিও চলি আছিল বুলি আত্মীয়সকলে জানিবলৈ দিয়ে। পুত্ৰক বচাবলৈ গৈ গভীৰ খাৱৈত পৰিল পিতৃ। পিতৃৰ পাছতে খাৱৈত জঁপিয়ালে মাতৃয়েও। আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়াও ৰহস্য। ঘটনাৰ দিনা কুণালে পাহাৰলৈ গৈ আত্মহত্যাৰ চেষ্টা কৰে। পিতৃয়ে তেওঁক বচাবলৈ আগবাঢ়ি যোৱাৰ সময়তে দুয়োৰো ভাৰসাম্য হেৰাই যায় আৰু গভীৰ খাৱৈত পৰে। ইয়াৰ পাছতে মাতৃ সংগীতায়ো জঁপিয়াই পৰাত সমগ্ৰ পৰিয়ালটো শেষ হৈ যায়। আৰক্ষীয়ে জনোৱা মতে আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। তদন্ত সম্পূৰ্ণ হোৱাৰ পাছতহে ঘটনাৰ আঁৰৰ প্ৰকৃত সত্য পোহৰলৈ আহিব। कर्ण की गागर का खेल कैसा के पाप धुले पश्चाताप ना धुले। सरपंच तिथे गावचे ऐकलं भैया ऐक ना जरा ऐक ना ऐक ना अरे ऐक रे बाबा आई साठी काय होणार तुझं आई साठी